নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'লৈ মই চিম্পিয়ে মোৰ ইউটিউব চেনেল অনুজি এজে আছামিছলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি এযোৰ ডিজাইনিং কাপোৰৰ ওপৰত ভিডিঅ' বনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো দবাই দিব। এতিয়া হওকচোন মই কাপোৰযোৰ কেনেদৰে বনাইছোঁ আপোনালোকৰ দেখুৱাই দিওঁ। কাপোৰযোৰ প্ৰস্তুত কৰিবলৈ আমাক লাগিব এযোৰ কাপোৰ সাদা আৰু এটা পটি আৰু এখন কেঁচি, এটা গুলিৰ প্ৰয়োজন হ'ব আৰু এডাল ফিটাৰ আৰু লগতে লাগিব এটা চিলাই মেচিন। আহকচোন এতিয়া আমি কাপোৰযোৰ কেনেদৰে প্ৰস্তুত কৰিলোঁ আপোনালোকক দেখুৱাই দিওঁ। কাপোৰযোৰ প্ৰস্তুত কৰিবলৈ আমাক প্ৰথমে লাগিব যিকোনো ধৰণৰ এটা কাপোৰ। মই লৈছোঁ অৰেঞ্জ কালাৰৰ নেটৰ এটা ফেব্ৰিক গোল্ডেন কালাৰ ফেব্ৰিক কৰা এইটো কাপোৰ চাওক আৰু এই কাপোৰটোৰ লগতে লাগিব আমাক এডাল ফিটাৰ। এই ফিটাৰডালে আমি 5 ইঞ্চি জোখত কাপোৰটো কাটি ল'ব লাগিব। তাৰপিছত আমাক লাগিব এটা চিলাই মেচিন, যাৰ সহায়ত আমি কাপোৰখন কুচ কুচ কৰি চিলাই দিম। চাওকচোন আমি কেনেদৰে চিলাইছোঁ। এয়া চাওক, এনেদৰে আমি ফ্ৰিলটো বনাই লৈছোঁ, এনেদৰে চিলাই লৈছোঁ। কুস্তি দি ফ্ৰিলটো এনে চিলাইছোঁ। এতিয়া লাগিব আমাক এযোৰ কাপোৰ, যিকোনো ধৰণৰ চাদা কাপোৰ। মই লৈছোঁ হোৱাইট কালাৰৰ এইযোৰ কাপোৰ। আপোনালোকে যিকোনো মন পচন্দৰ কাপোৰ ল'ব পাৰে। এইযোৰ হ'ল কাঞ্জিমণি পাট কাপোৰ। মোৰ কাপোৰযোৰৰ লগত ফ্ৰিলটো মিলিছে নাই আপোনালোকে জনাবচোন দেই। তাৰপিছত আমি মেচিনৰ সহায়ত কেনেদৰে ফ্ৰিলটো চিলাই দিছোঁ চাদৰখনৰ লগত আপোনালোকে চাওক। চাদৰখন অলৰেডি মোৰ কমপ্লিট হৈ গৈছে। এয়া চাওক, মই ফ্ৰিলটো এনেদৰে লগাই দিলোঁ। মই কিন্তু ফ্ৰিলটো ৰাইট ছাইডে ব্যৱহাৰ কৰা নাই। তাৰপিছত আমাক লাগিব চাদৰৰ ফ্ৰিলত ব্যৱহাৰ কৰা কাপোৰখন, যিখন আমি মেখেলাত পটি হিচাপে ব্যৱহাৰ কৰিম। এয়া চাওক, এই কাপোৰখন মই লৈছোঁ 16 ইঞ্চি জোখত। এতিয়া চাওঁচোন আহক আমি কেনেদৰে মেখেলাখন চিলাইছোঁ। কাপোৰখন অকণমান এনেদৰে লৈছোঁ। এয়া চাওক, মেখেলাখন আমাৰ ৰেডি হৈ গ'ল। এয়া সম্পূৰ্ণৰূপে কাপোৰযোৰ হৈ যোৱাৰ পিছত এয়া চাওক কাপোৰযোৰ বাৰু কেনেকুৱা লাগিছে। কাপোৰযোৰ যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।